আজি বতৰটো ইমান ভাল, কিবা এটা খাওঁ খাওঁ লাগিছে। কি খাওঁ বাৰু? চাওঁচোন মায়ে ক'ত কি ৰাখিছে, একোৱে বিচাৰি নাপাওঁ। পাকঘৰত আহিলেহে জানিম ক'ত কি আছে। হেল্ল', মা তুমি ঘৰলৈ কেতিয়া আহিবা নো? মিঠাতেলৰ বটলটো ক'ত ৰাখিছা? মই কিবা এটা বনাই খাওঁ বুলি ভাবিছিলোঁ। ইউটিউবত চাই মিঠাতেলৰ বটলটোৱে বিচাৰি পোৱা নাই। ক মই ঘৰলৈ আহিয়ে আছোঁ। মিঠাতেলৰ বটলটো তই এইবোৰহে জানো? অকল ইউটিউবত চাই কি বনাবি একোতো খাবই নোৱাৰো, এনেই একোতো নাজানই। আৰু মিঠাতেলৰ যিহে দাম, তই নালাগে একো বনাব, ৰ মই গৈ আছোঁ। মই এতিয়া কি খাওঁনো? মায়ে সদায় সদায় মোক কেনেকৈ কয়, একোতো নিশিকায়ে, মোক শিকালেহে মই শিকিম। হেল্ল', দেহা কোৱা। মই ভাত বনাই আছিলোঁ। তো মা অফিচত থাকি ঘৰত ভাত পানী ময়ে বনাওঁ। এই কাম কৰা মানুহে ভাত চাত বনালে ভালকৈ নবনাই নহয়, ময়ে বনাওঁ সদায় সদায়। তোমাকো বনাই খুৱাম নহয়। তই কাক ভাত বনাই খুৱাও? এতিয়াৰ পৰা অকণমান কাম চামবোৰ শিকিবি, নহ'লে লোকৰ ঘৰত আগ দুৱাৰে দি নি পিছ দুৱাৰে দি উলিয়াই পঠিয়াব। ফোনতো এগাল গাই থাকিব পাৰ, হাতে কামে হ'লে এটাও নোৱাৰো। হ'ব, মোক কিবা এটা বনাই দিয়া, বৰ ভোক লাগিছে। তুমি ইমান দেৰি অহা নাই বুলিহে কিবা এটা বনাই খাওঁ বুলি আহিছিলোঁ। সদায় সদায় একেটা কথাই বকি থাকা, আৰু কিমান শুনিমনো? একোতো শিকাই নিদিয়া, তুমি জানিলেহে ভালকৈ শিকাই দিবা। হেল্ল' গাইজ, আপোনালোকৰ মোৰ নিচিনা এনেকুৱা চিটুৱেশ্যন হয়নে? কমেণ্ট কৰি জনাবচোন, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই।